এইফালে টোপোলাটো চাই ধৰিব পাৰিছে নিশ্চয়। এইফালে টোপোলাটোত কি আছে বাৰু কওকচোন। আৰু কিনো থাকিব পাৰে, ইয়াতে আছে মাংস আৰু মই এতিয়া মাংস বনাবলৈ লৈছোঁ। আৰু মোৰ ভিডিঅ' দিবলৈ যিহেতু ভিডিঅ' নাই, এইকেইদিন কি দিম কি নাইকৈ একো সময়ো মিলাব পৰা নাই তেনেকৈ। আৰু মাংস ভিডিঅ' দিবলৈ মানে খুব বেছি বেয়া পাওঁ, আৰু একো নাই এইটোকে আজি দি দিওঁ। আৰু যিহেতু মোৰ ফেচবুক পেজটো অলপমান মনিটাইজ হৈছে আৰু ভিডিঅ'বিলাক দি থাকিব লাগিব, আৰু মই যদি তাৰ ৰুল মানে ৰেগুলেশ্যনটো মানি চলিবলৈ মানে নোৱাৰিম, তেতিয়াহ'লে মোৰ ভিউজবিলাক কমি যাব। আপোনালোকে দেখিছে মোৰ ভিউজবিলাক অকণমানকৈ বাঢ়িছে। আৰু ক'লৈ যাম, কিনো কৰিম, ক'তনো কি দিম, ক'ৰবালৈ গ'লেহে ভিডিঅ'বোৰ তেনেকৈ অকণ ভালকৈ দিবলৈ পাৰিম। ক'লৈকো যাবলৈও পোৱা নাই, আৰু যিহেতু ভিডিঅ' বনাবলৈ একো তেনেকৈ পোৱাই নাইকিয়া, সেইটো কাৰণে যি পাইছোঁ তাকে বনাই দিছোঁ। আৰু মই কেনেকৈনো মাংস বনাওঁ কি নাই তাৰো অকণমান আপোনালোকক দি দিলোঁ। আপোনালোকে নিশ্চয় মোতকৈ বহুত বেছি ভালদৰে জানে, আৰু মই মোৰ নিজে ভাল পোৱা কামটো কৰি ভাল পাওঁ। মই যিহেতু ভিডিঅ' বনাই বহুত বেছি ভাল পাওঁ, সেইটো কাৰণে যিকোনো ভিডিঅ'বোৰ বনাই দিবলৈ চেষ্টা কৰোঁ। আৰু এইফালে মই ধুনীয়াকৈ মুৰ্গী এটা কাটি ল'লোঁ, লোকেল মুৰ্গী, আৰু পিঁয়াজ, লগতে অকণমান কেঁচা মিঠাতেল, আৰু লগতে হালধি আৰু নিমখটো মই ইয়াতে দি দিম ধুনীয়াকৈ। আৰু এইখিনি এতিয়া মই মিক্স কৰি লওঁ। আৰু এইখিনি ধুনীয়াকৈ মিক্স কৰি হৈ গ'ল। আৰু এইফালে মই পিঁয়াজকেইটা কাটি কৰি ৰেডি কৰি লৈছোঁ। আৰু বস্তু কেইপদ ধুনীয়াকৈ ৰেডি হ'লে বনাবলৈ যিহেতু বহুত বেছি ভাল লাগে। আৰু জলকীয়া কেইটামানো ল'লোঁ লগতে এনেকৈ। আৰু বস্তুখিনি যিমান যোগাৰ হয় সিমান বনাই ভাল লাগে। মানে বস্তুকেইটা যোগাৰ নকৰিলে ইফালে সিফালে দৌৰি ঢাপৰি বনাবলৈ একেবাৰে অসুবিধা। আৰু লগতে এইখিনি ধুনীয়াকৈ মই পিঁয়াজখিনি কাটি যোগাৰ কৰি ল'লোঁ। লগতে এইফালে আদা নহৰু যোগাৰ কৰি লৈছোঁ, এইখিনিও এতিয়া পিচি কৰি লওঁ। আৰু এইফালে আদা নহৰুখিনিও ধুনীয়াকৈ পিচি মানে হৈ গ'ল ৰেডি। আৰু এইফালে মই দেখিছে জিৰা আৰু জালুক ধুনীয়াকৈ এতিয়া পিচি লওঁ। আমি যিহেতু পেকেট মছলা নাখাওঁ, আৰু গোটা জিৰা আৰু জালুক দিয়ে তেনেকৈ খাওঁ। মাত্ৰ জলকীয়া গুড়া পেকেটটোহে ব্যৱহাৰ কৰোঁ, বাকী একো পেকেট ব্যৱহাৰ নকৰোঁ। আৰু এতিয়া মই এনেকৈ ধুনীয়াকৈ বনাম, চাই থাককচোন। আৰু এইখিনিও বহুত বেছি গুড়ি কৰি নেপেলাওঁ, অলপমান মানে পিচিম, একেবাৰে গুড়ি কৰি নেপেলাওঁ। একেবাৰে গুড়ি কৰিলেও তাৰ টেষ্টটো বেলেগ, আৰু এনেকৈ অলপমান গুড়ি কৰা টেষ্টটো মানে বেলেগ। আৰু এইখিনি মোৰ এতিয়া পিচি কৰি হৈ গ'ল। এতিয়া মই জলকীয়া গুড়া পেকেট এটা লৈছোঁ, দেখিছে আপোনালোকে। এয়া দেখিছে গৰম মছলাৰ পেকেট, আৰু গৰম মছলাটো আমি গোটাকেই খাওঁ। এইখিনি এতিয়া অলপমান পানীত তিতাই ধুই লৈ পেলাই লগতে এইখিনিও পিচি কৰি ৰেডি কৰি লওঁ। আৰু এইখিনিও ধুনীয়াকৈ পিচি কৰি লৈছোঁ। আৰু এইখিনিও পিচি কৰি হৈ গ'ল। ইমান বেছি একে গুড়ি কৰি কৰি পেলাব নালাগে, গুড়ি এনেকৈয়ে হ'ব। আৰু এইখিনি মই ধুনীয়াকৈ ৰেডি কৰি ল'লোঁ, দেখিছে। ইয়াতে মই আলুকেইটাও ধুনীয়াকৈ কাটি থোৱা আলুকেইটাও একে ওচৰলৈ আনি ল'লোঁ, যাতে মোৰ একো অসুবিধা নহয়। এইফালে মস্ত বৰ কেৰাহীখন পাতি দিলোঁ, আৰু লগতে তেলত ধুনীয়াকৈ তেলখিনি উতলাই ইয়াতে পিঁয়াজ আৰু জলকীয়াকেইটা দি দিছোঁ, আৰু অকণমান ভাজি লৈছোঁ। আৰু লগতে মই এতিয়া থেতালি থোৱা আদা আৰু নহৰু ধুনীয়াকৈ এইখিনি ইয়াতে দি দিছোঁ, আৰু এইখিনিও মানে ধুনীয়াকৈ এতিয়া ভাজি কৰি লওঁ। আৰু এইখিনি ধুনীয়াকৈ ভাজি কৰি ৰঙা হৈ গ'ল। এতিয়া মই ইয়াতে ঢালি দিম মাংসখিনি সানি থোৱা, আৰু মাংসখিনি ঢালি দিয়াৰ পিছত ধুনীয়াকৈ এইখিনি মিক্স কৰি অকণমান লৰাই লওঁ। আৰু এক ঢাকন দিয়াৰ পিছত দেখিছেনে, আৰু ধুনীয়াকৈ ইয়াতে মই আলু চালু এতিয়ালৈকৈ দিয়া নাই। আৰু এইখিনি এতিয়া মানে ধুনীয়াকৈ 2 ঢাকনমান দিয়াৰ পিছত এতিয়া এইখিনি চাওকচোন, আৰু অলপমান ফ্ৰাই কৰি লৈছোঁ। আৰু এতিয়া মই ইয়াতে এইখিনি ফ্ৰাই কৰি লোৱাৰ পিছত আলুখিনি ধুনীয়াকৈ ঢালি দিছোঁ। আৰু আলুখিনিও ঢালি ধুনীয়াকৈ মিক্স কৰি অলপমান লৰাই মেলি মিক্স কৰি ধুনীয়াকৈ লৰাই কৰি লৈছোঁ।
এতিয়া এইখিনি ফ্ৰাই কৰি প্ৰায় হৈ গ'ল ইয়াতে মই এতিয়া জালুক আৰু জিৰা পিচি থোৱা গোটেইখিনি ধুনীয়াকৈ ইয়াতে ঢালি দিছোঁ আৰু এইখিনি ঢালি দি একদম ধুনীয়াকৈ সানি কৰি মিক্স কৰি লওঁ আৰু এইখিনি দেখিছেনে ইয়াতে ফ্ৰাই কৰি ধুনীয়াকৈ আৰু ইয়াতে মানে একেটা ভিডিঅ'কে দুবাৰ সোমাই গ'ল আৰু মই যিহেতু এডিট কৰি মেলি একেবাৰে হৈয়ে গ'ল পিছতহে দেখিছোঁ থাকক আৰু এইটো ভিডিঅ' ইয়াতে একেটাকে দুবাৰ সোমাই থাকক একো নাই আৰু এতিয়া এইখিনি ধুনীয়াকৈ ফ্ৰাই কৰিলোঁ মই জিৰা জালুকখিনি দিয়াৰ পিছত এতিয়া ইয়াতে মই অলপমান পানী দিছোঁ আৰু পানীখিনি দি পেলাই অলপমান দিছোঁ বহুত বেছিকৈ দি দিয়া নাই পিছত দিম বাৰু এতিয়া এইখিনি অকণমান সিজিবলৈ ধুনীয়াকৈ ঢাকনা চাকনা মাৰি এৰি দিওঁ আৰু এইখিনি দেখিছেনে ধুনীয়াকৈ এইখিনি মানে প্ৰায়খিনি সিজি গৈছে আৰু এয়া চাওকচোন ধুনীয়াকৈ সিজি গৈছে এতিয়া মই ইয়াতে আকৌ নেক্সট পানী দিম জোখত পানীখিনি দি মেলি ধুনীয়াকৈ আৰু অলপমান সিজাই ল'ম আৰু ইয়াতে জলকীয়া গুড়া অলপমান দি দিছোঁ আৰু ইয়াত যিহেতু লোকেল মুৰ্গী আৰু বহুত টাইম সিজাব লাগিব সেইকাৰণে এইখিনি ইয়াতে মই পানী দি ল'ম ধুনীয়াকৈ দি লৈ পেলাই পূৰা 1 ঘণ্টামান সিজাম আৰু এয়া চাওকচোন পানী দি 1 ঘণ্টামান সিজোৱাৰ পিছত একদম ধুনীয়াকৈ ৰেডি হৈ গৈছে তৰকাৰীখন আৰু এয়া বহুত ধুনীয়াকৈ সিজি মেলি একদম জোখত ৰৈ গ'ল আৰু ইয়াতে মই গৰম মছলাখিনি যে পিচি থৈছিলোঁ সেইখিনিও ধুনীয়াকৈ ঢালি দিলোঁ এতিয়া এইখিনি গৰম মছলাখিনি ধুনীয়াকৈ ঢালি দিয়াৰ পিছত অলপমান মিক্স কৰি দিছোঁ আৰু এতিয়া মই গেছটো ধুনীয়াকৈ অফ কৰি দিম আৰু আজি মোৰ তৰকাৰীখন ধুনীয়াকৈ ৰেডি এয়া চাওকচোন আৰু এনেকৈ বনাই খাবচোন আপোনালোকৰ পদ্ধতিটোবোৰ বেলেগ চাগে অকণমান আৰু মোৰ নিচিনাকৈ বনাই খাব আশা কৰিছোঁ আপোনালোকে ভাল পাব আৰু এইফালে মই বাঢ়ি কৰি ধুনীয়াকৈ দি দিওঁ ভাত আৰু এতিয়া আজিলৈ ভিডিঅ'টো ইমানে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট কৰিব আৰু নতুনকৈ ভিডিঅ'বোৰ তেতিয়াহে বনাবলৈ অকণমান ভাল পাম ভিউজবিলাক যেনেকৈ বাঢ়িছে লাইক কমেণ্টবিলাকো বঢ়াবচোন আজিলৈ ভিডিঅ'টো ইমানে বাই বাই